হয়নে নহয় ষ্টুডেণ্টছ তোমালোকে ভালে আছা মই আজি তোমালোকৰ জিঅ'মেট্ৰিৰ যিটো আমাৰ ট্ৰাইংগলছ ত্ৰিভুজ এই পাঠটো ডিছকাছ কৰিম ত্ৰিভুজ পাঠটো আলোচনা কৰিম হয়নে নহয় তোমালোকে বুজিবা আৰু কিবা কুৱেশ্যন থাকিলে সুধিম ইয়াতে চাওঁ ট্ৰাই মানে থ্ৰী তিনিটা এংগলছ মানে কোন ত্ৰিভুজৰ এইটো কথাটো তোমালোকে জানা এই যে আমি ত্ৰিভুজৰ কথা কওঁ হয়নে নহয় এইখিনি কোনটো ভাগত পৰে আমাৰ জ্যামিতিৰ ভাগত পৰে জ্যামিতিৰ জনক কোন আছিল ইউক্লিড আছিল জ্যামিতিৰ যিজন জনক মানে ফাউণ্ডাৰ অফ জিঅ'মেট্ৰি তেওঁৰ নাম আছিল ইউক্লিড গতিকে ইউক্লিডে জ্যামিতিখিনি ফাৰ্ষ্ট তেওঁৰ যিখন কিতাপ এলিমেণ্টছ হয়নে সেইবোৰৰ পৰা কিছুমান লোৱা হৈছে আৰু তাৰে পৰা কিছুমান কি কৰা হৈছে বাদ দিয়া হৈছে গতিকে আমি এতিয়া চেপ্টাৰ 6ৰ যিখিনি আমাৰ থিঅৰেমছ আছে সেই থিঅৰেমছখিনি তোমালোকে বুকৰ পৰাই পঢ়ি ল'ব পাৰিবা গতিকে এইখিনিতো তোমালোকৰ মনত আছে ত্ৰিভুজৰ যিবিলাক প্ৰপাৰ্টি যে এংগুল চাম প্ৰপাৰ্টি ত্ৰিভুজৰ কোনকেইটাৰ সমষ্টি কি আছিল ত্ৰিভুজৰ কোনকেইটাৰ সমষ্টি আছিল 180 ডিগ্ৰী এংগুল চাম প্ৰপাৰ্টি কেতিয়াবা আমাৰ কি হ'ব তাৰ চাম অফ দ্য এংগুলছ কোণৰ সমষ্টি চাম অফ দ্য এংগুলছ মানে কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াতে চাওক এই এংগুলছৰ ওপৰত ডিপেণ্ড কৰি তাক 3 টাইপছত ক্লাছিফাই কৰা আছে হয়নে নহয় এটা আছিল কি আমাৰ সমকোণী ত্ৰিভুজ ৰাইট এংগুল ট্ৰাইংগুল হয়নে তাৰপিছত সূক্ষ্মকোণী একুইট এংগুল বুজি পাইছেনে আৰু স্থূলকোণী অবটিউজ এংগুল ট্ৰাইংগুল এইবিলাক আছে এতিয়া আমি সেইবিলাকতো ইতিমধ্যে পাছ কৰি আহিছোঁ হয়নে নহয় আমি গৈ 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 বহুত ডাঙৰ ক্লাছলৈ গৈ আছোঁ এতিয়া ক্লাছ 10ত পঢ়ি আছোঁ ইতিমধ্যে আমি ত্ৰিভুজৰ সৰ্বাংগ সমতা হয়নে কনগ্ৰুৱেণ্টৰ বিষয়ে আলোচনা কৰিছে ত্ৰিভুজ সৰ্বাংগ সম দুটা ত্ৰিভুজক এইটো ট্ৰাইংগুলছক এই দুটা ট্ৰাইংগুলছ ধৰা পি কিউ আৰ এছ টি ইউ এইটো ট্ৰাইংগুলছ কনগ্ৰুৱেণ্ট এইটো চিম্বল হয় ট্ৰাইংগুলৰ পি কিউ আৰ এনেকৈ দিলে দুটাক কি হ'ব কনগ্ৰুৱেণ্ট বুলি ক'ব এছ টি ইউ কনগ্ৰুৱেণ্টৰ আমাৰ প্ৰপাৰ্টি পাইছোঁ আমি ক্লাছ 9ত হয়নে নহয় কনগ্ৰুৱেণ্টৰ প্ৰপাৰ্টিবিলাক সৰ্বাংগ সম মানে কি তাৰ প্ৰত্যেকটা অংগই কি হ'ব সমান হ'ব হয়নে সৰ্বাংগ সম আৰু যদি আমাৰ কি হয় আৰু এটা কি পাইছোঁ আমি সদৃশ হ'ল চিমিলাৰ হয়নে সদৃশ হ'ল চিমিলাৰ যেনে একে মানুহৰ নিচিনা মানুহ দেখা পায় হাও সেইটো আমাক মেথছৰ ছাৰ হেন পায়ে হয়নে নহয় সেইটো মেডামক আমাৰ ইংলিছৰ মেডাম হেন পায় সেনেকৈ তোমালোকে ভাব নেকি হেন পাই বুলিহে কৈছোঁ হয়নে নহয় হেন পাই মানে একচুৱেলি হয়নে নহয় একচুৱেলি নহয় কাৰণ দুজন মানুহ অলপ দেখাত কিছুমান শাৰীৰিকভাৱে মিল থাকিব পাৰে হয়নে নহয় কিন্তু দুজনে যিবিলাক প্ৰপাৰ্টি সেই প্ৰপাৰ্টিবিলাক নিমিলিব পাৰে কিন্তু আমাৰ চাবা এইটো যেতিয়া সৰ্বাংগ সম কনগ্ৰুৱেণ্ট হ'ব লাগিলে গোটেইখিনি একে কিন্তু সদৃশ হ'ব লাগিলে গোটেইখিনি একে নহ'লে যেনে চাপ'জ এইটো এটা ট্ৰাইংগুল আঁকছোঁ আৰু এইটো এটা সৰুকৈ আঁকছোঁ নে যে দুটা ট্ৰাইংগুল কি হৈছে ট্ৰাইংগুলে হৈছে তাহাৰ ট্ৰাইংগুলৰ যিবিলাক প্ৰপাৰ্টি চাম এডিশ্যনে মানে এংগুলৰ চাম প্ৰপাৰ্টি তাৰপিছত 3 চাইডছ ক্লজ ফিগাৰ তিনিটা বাহুৰে বন্ধ আকৃতি গোটেইখিনি দুটাতে কি হৈছে মিলি গৈছে গতিকে এনেকুৱা ধৰণৰ সেইবিলাকক কি বুলি ক'ব চিমিলাৰ বুলি ক'ব যেনে বৰ্গ এটা স্কুৱেৰ এটা এইটো এটা স্কুৱেৰ ডাঙৰ স্কুৱেৰ আৰু এইটো এটা আমি আঁকিছোঁ সৰু স্কুৱেৰ তাহোন দুটা চিত্ৰকে কি বুলি ক'ব ফিগাৰছে চিমিলাৰ মানে চিমিলাৰ হ'লে কনগ্ৰুৱেণ্ট নহয় সেইটো কথা মনত ৰাখিবা চিমিলাৰ মানে সদৃশ হ'লে কনগ্ৰুৱেণ্ট নহ'ব পাৰে মানে সৰ্বাংগ সম নহ'ব পাৰে কিন্তু সৰ্বাংগ সম হ'লে ই সদৃশ হ'বই
যেহেতু ক্লাছ 10ত পঢ়া ধৰা ৰাজদীপ নামৰ ল'ৰাজনে ক্লাছ 10ত পঢ়ে তাৰমানে আমি কি ক'ব পাৰোঁ ৰাজদীপে ক্লাছ 10ত কিন্তু সকল ৰাজদীপ নামৰ ল'ৰাজনে ক্লাছ 10ত পঢ়ে নেকি নপঢ়িব পাৰে গতিকে সেনেকুৱা ধৰণৰ কথা এই যিবিলাক আমাৰ এই এক্সাম্পলছ আছে হয়নে এক্সাম্পলছ আৰু থিঅৰেমছ সেইখিনি তোমালোকে ক্লিয়াৰ কৰিবা ক্লিয়াৰ কৰিলে আমাৰ কি হৈ যাব বস্তুখিনি কৰাত সুবিধা হ'ব আমাৰ চাবাচোন কুৱেশ্যনটো আমাক দিয়া আছে এটা ট্ৰাইংগল দিয়া আছে ABC আৰু এই ABC ট্ৰাইংগলত আমাৰ এটা কণ্ডিশ্যন দিয়া আছে সেই কণ্ডিশ্যনটো হৈছে কি আমাৰ ডি এটা ছাইড দিয়া আছে আৰু লাইন দিয়া আছে এই লাইনটো BC লগত পেৰেলেল হয়নে এই DE লাইনডাল BC ছাইডটোৰ লগত কি দিয়া আছে এই লগত পেৰেলেল আমাক দিয়া আছে আৰু আমাক দিয়া আছে AD ৰ ভ্যালু দিয়া আছে DB ৰ ভ্যালু দিয়া আছে এই দিয়া আছে এইখিনি দিয়া নাই এটো উলিয়াব লাগে এটা চাবা আমাৰ যেটো থিওৰেম পাইছো 6.1 মানে তোমাৰ মই এতে তোমাৰ থিওৰেম বুলি অকৰ্ডিং টু থিওৰেম 1 হেনকে লিখি দিছো 1 নহয় একচুয়ালি 6.1 কিন্তু তোমালোকে হেতু লিখি দিবা কিতাপখন উলিয়াই লোৱা হয়নে যে তোমালোকে লিখি দিবা এটা লাইন যদি ট্ৰায়াঙ্গুলৰ কি কৰা হয় যিকোনো এটা সাইডৰ লগত বাহুৰ লগত কি কৰা হয় সমান্তৰালকে অকা হয় তেতিয়াহলে হি কি কৰিব আন দুটা সাইডক কি কৰিব একে অনুপাতত ডিভাইড কৰিব ভাগ কৰি দিব হয়নে নহয় এটা ইংলিশত ক'লে কি কবা if a line drawn parallel to one side of the triangle নে তেতিয়াহলে কি কৰিব হি আন দুটা সাইডক বেলেগ বেলেগ পইণ্টত কি কৰিব সেম ৰেশিঅত ডিভাইড কৰিব এটা আমি ভ্যালু কেনে পুট কৰি দিয়া AD ৰ ভ্যালু কি দিয়া আছে 1.5 DB ৰ কি দিয়া আছে 3 AE ৰ কি দিয়া আছে AE দিয়া আছে 1 EC দিয়া নাই তো EC to EC কৰিছে এতিয়া এখনিকে কি কৰবা উল্টা কৰি দিয়াছো ৰিভাৰ্স কৰি দিয়া হয়নে এতিয়া কি হ'ব 3 ওপৰত দিছি 1.5 তলত হয়নে আৰু 1 তলত দিছি EC ওপৰত দিছি বা এনকে হ'ব পৰা ক্ৰস ফাং দিলে এনকে নাইবা হবা নহয় ৰ হাত মাথাত ধৰি উল্টে দেউ হয়নে নহয় মাথাত ধৰি উল্টে দিছো ভৰিত ধৰি উল্টে দিয়া একে কথা হৈ যাব ৰিভাৰ্স হৈ গৈছে মানে কি হৈ গৈছে আমাৰ ডিনোমিনেটৰ বিলাক নিউমাৰেটৰ বিলাক ডিনোমিনেটৰ তাৰ পিছত এতে পইণ্ট এটা আছে এইটো তো ডেসিমেলৰ আৰু ক'ব লাগিব নেকি ডেসিমেলটো চাবা এই ডেসিমেলটো নাইকিয়া কাৰণে বোথ সাইডক 10 দি মাল্টিপ্লাই কৰি দিয়া এটো 30 হৈ যাব আৰু ইয়াত ডেসিমেলটো নহয় হৈ যাব এটা 15 দি 30 করলে 2 বাই যাব 15 টু 30 একে আমাৰ যেটো ভ্যালু উলিয়াব লগা আছে হেতু হৈ গল আমাৰ 2 সেন্টিমিটাৰ বুজি পাইছা কোশ্চেন নাম্বার 2 চাই লবা কি কি আমাক দিয়া আছে ট্রায়াঙ্গল ABC তে সেম কন্ডিশনটো আমাক দিয়া আছে এবাৰ আমি কি উলিয়াব লাগিব AD ঠিক আমি কি কৰিলাম ৰেশিওটো লিখিলো হয় না থিওৰেমটো তোমালোকে লিখিলো বা এটো দায়িত্ব তোমালোকৰ বাৰে বাৰে মই কিয় থিওৰেম লিখি থাকিম তোমালোকৰ মাথাটো লিখা আছে আৰু কপিটো লিখিলো আৰু যদি নাই এবাৰ দুবাৰ কিতাপখন চাই লবা তাৰ পিছত তোমালোকে হেতু মনত ৰৈ যাব লাগিব ঠিক আছে বা এই ৰেশিওটো আমাৰ পুট কৰি দিয়া AD ৰ ভ্যালু দিয়া নাই তাৰ পিছত DB দিয়া আছে 7.2 AE 1.8 তাৰ পিছত EC 5.4 বুজি পাইছা এটা চাবা এটো ডিনোমিনেটৰ আছে ইফালে গলে মাল্টিপ্লাই এটো তোমালোকে চাইছো যে 1.8 আছে আৰু এটা 5.4 আমি পইণ্ট কেটা কিয় লেখা নাই বাৰ বোথ সাইডক আমি যদি 10 দি মাল্টিপ্লাই কৰি দিও পইণ্ট বিলাক কি হৈ যাব ৰিমুভ হৈ যাব হয়নে এটা পইণ্ট বিলাক ৰিমুভ হৈ গৈছে তাৰ পিছত এতে থাকিল 7.2 18 এ 3 কেনসেল কৰিছো 18 18 এ 1 1 2 নিদিলে কথা নাই 3 ৰে আৰু এটো যাব 7.2 আছে আৰু এটো 2.4 1 এ দিটো মাল্টিপ্লাই কৰি দিলা গতিকে আমি এনেকৈ কি কৰিলো AD ৰ ভ্যালু কেটা উলিয়াই ললো এতিয়া আমাক কোৱেশ্চন নাম্বাৰ কি দিছে কিছুমান দিছে হয়নে ট্ৰায়াঙ্গলস দিয়া আছে আৰু কন্ডিশন আমাক দিয়া আছে সাইডৰ ৰেশিও বিলাক দিয়া আছে এটা সেই ৰেশিও বিলাক আমি পুট কৰি চাব লাগিব যেটো আমাৰ কন্ডিশন ফুলফিল হয় নে নহয় হয়নে চাবা তোমাৰ কি কি দিয়া আছে P ৰ ভ্যালুটো দিয়া আছে PQ দিয়া আছে PF দিয়া আছে ন FR ৰ ভ্যালু বিলাক দিয়া আছে গতিকে আমাৰ কিবা কি চাব দিছে এই ই আৰু এর দুটা পয়েন্ট দিয়া আছে নে ই আর দুটা পয়েন্ট দিয়া আছে এই ই এর দল কানে করি ই এর দল কানে করলে না ই এর দল কানে করলো যে ই কি আর সমান্তরাল হইনে নহয় আমাৰ প্রুফ কৰি কৰিছে
গতিকে তাৰ কাৰণে আমি কি কৰিম ৰেচিঅ'বিলাক উলিয়াই লওঁ পি আৰু ইটো পি বাই ইটো কেঞ্চেল কৰি দিলে কি হ'ব 1.3 পি এফ বাই এফ আৰ ডেচিমেল এটা এটা আছে গতিকে 10 দি মাল্টিপ্লাই কৰিলে বহুত ডেচিমেলে নোহোৱা হৈ যাব 12 এৰে কৰা 12 3 36 12 24 আৰু যদি তোমালোকে 12 এৰে ডাইৰেক্ট নকৰা এতিয়া সৰুকেও কৰিব পাৰা 36 বাই 24 কোনোবাই যদি যে মই 12 এৰে ডাইৰেক্ট কৰাটো সুবিধা তুমি কি কৰিবা 18 2 দি 12 2 দি 9 6 3 দি 3 3 দি 2 তাৰপৰা যদি ডাইৰেক্ট কৰোঁতে অসুবিধা আছে এনেকৈ তোমালোকে কৰি ল'বা এইটো প্ৰচেছত দিওঁ তাৰপিছত 3 2 দিয়ে হৰণ কৰি দিলে কি পাম 1.5 পাম এতিয়া আমি কি দেখা পালোঁ যে পি বাই ই কিউ যিটো ৰেচিঅ' সেইটো পাইছোঁ আৰু পি এফ বাই এফ আৰৰ যিটো ৰেচিঅ' এই ৰেচিঅ' দুটা সমান পাইছোঁ নেকি পোৱা নাই যদি আমাৰ সমান নহয় তেতিয়াহ'লে আমাৰ যিটো 6.1ৰ যিটো থিয়ৰেম আছে গতিকে সমান্তৰাল হ'লেহে কি হ'ব এইবিলাক সমান হ'ব গতিকে উল্টাৰে আমি কি ক'ম যদি সমান নহয় তেতিয়াহ'লে তাহোন কি হ'ব সমান্তৰাল তাৰমানে এইডাল লাইন এনেকৈ সমান্তৰাল নহয় নহয় পেলাই অলপ বেলেগ বেকাৰ হ'ব ধৰা এইটো 1.5 পাইছোঁ অলপ কি নহয় এইটো কাটি দিলোঁ সমান্তৰাল হয় তোমালোকে পাইছানে এইটো চিম্পল এনেকৈ সমান্তৰাল দেখি এনেকৈ কাটি দিবও পাৰোঁ বুজি পাইছা এতিয়া এইটো কি নুবুজে সমান্তৰাল নোহোৱা বুজাব গতিকে আমি ছেকেণ্ডটো ষ্টাৰ্ট কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2 আমাৰ চোৱা যিবিলাক আমাক ভেলু দিয়া আছে সেই ভেলুবিলাক লিখি লোৱা পি বাই কিউ ই পি ই কিউ ই পি কিউ লিখিব পাৰা কিউ লিখিব পাৰা পি এফ এফ আৰ লিখিব পাৰা আৰ এফ লিখিব পাৰা সেইটো কথা নাই বুজি পাইছা এতিয়া পি ই বাই কিউ ই পি ই ভেলু দিয়া আছে 4 আৰু কিউ ই দিয়া আছে 4.5 হয়নে গতিকে আমাৰ চাবা এইটো এটা ডেচিমেল প্লেচ আছে নে ইয়াত এইটো নোহোৱা কৰাৰ কাৰণে বোথ চাইডক 10 দি মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে এইটো হৈছে 40 আৰু এইটো ডেচিমেলটো নোহোৱা হৈ গ'ল 45 5 দি 5 যা 40 5 9 45 8 বাই 9 এইটো হ'ল তাৰপিছত পি এফ বাই আৰ এফ এইটো কি আছে মানে 8 বাই 9 এতিয়া চাবা এইটো আৰু এইটো কি পালোঁ চেম হৈছে নে ইকুৱেল হৈছে ইকুৱেল হোৱাৰ কাৰণে আমি কি পালোঁ ইকুৱেল হোৱাৰ কাৰণে আমি কি পালোঁ এই দুটা কি হ'ব এইবাৰ পেৰেলেল পালা না বুজি গতিকে সেই দুটা এইবাৰ কি হ'ব সমান্তৰাল হ'ব গতিকে কুৱেশ্যন নম্বৰ 3 চাবা কুৱেশ্যন নম্বৰ 3 চাবা আমাক যিখিনি দিয়া আছে সেইখিনি আমি লিখি লৈছোঁ এইবাৰ আমাক কি কি দিয়া আছে আগৰ দুটাতকৈ এইবাৰ অলপ কুৱেশ্যনটো বেলেগ হয়নে এইবাৰ আমাক কি দিয়া আছে পি কিউ ভেলু দিয়া আছে পি আৰত দিয়া আছে তাৰপিছত পি ই দিয়া আছে পি এফত দিয়া আছে হয়নে গতিকে আমি কি কৰিম পি ই বাই ই কিউ যে আমাৰ এক্সাম্পল 1 এটা আছে তোমালোকে চাইছানে কিতাপখনত এক্সাম্পল 1ত যে আছে যদি এটা লাইনে হয়নে ইণ্টাৰচেক্ট চাইড এ বি আৰু এ চি যদি দুটা চাইডত ডি আৰু ই পইণ্টত কি কৰে কাটে হয়নে আৰু যদি সি মানে থাৰ্ড চাইডৰ লগত পেৰেলেল হয় তেতিয়াহ'লে আমি এইখিনি বস্তু প্ৰুফ কৰিব লাগিছিল এতিয়া আমি উল্টাকৈ ক'ব পাৰোঁ যদি এইখিনি ইকুৱেল হয় তেতিয়াহ'লে সেইটো কি হ'ব সমান্তৰাল হ'ব এতিয়া চাব ফাৰ্ষ্ট আমি পি ই আৰু পি কিউ ৰেচিঅ'টো উলিয়াই লওঁ সেইটো হৈছোঁ 9/64 তাৰপিছত পি এফ আৰু পি আৰু ৰেচিঅ'টো উলিয়াই লৈছোঁ সেইটো কি পাইছোঁ দুটাৰে এইটো ৰেচিঅ' আৰু এইটো ৰেচিঅ' কি পাইছোঁ সমান পাইছোঁ গতিকে এই যিডাল আমাৰ ই এফ লাইন হ'ব সেই ই এফ লাইনডাল কিউ আৰু লগত পেৰেলেল হৈ যাব আজিলৈ হয়নে এইখিনি মই আজিলৈ কৰিলোঁ তাৰপিছত নেক্সট ক্লাছত আমি 2 3 সেইখিনি কৰি দিম ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকৰ ত্ৰিভুজৰ কি কৰিছোঁ ইতিমধ্যে 6.2 এক্সাৰচাইজৰ দুটামান কুৱেশ্যন আলোচনা কৰিছোঁ মই ভাবোঁ তোমালোকৰ সেইখিনি ধুনীয়াকৈ মনত আছে হয়নে এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3 আমাক কি দিয়া আছে চোৱাচোন কুৱেশ্যনটো ধুনীয়াকৈ পঢ়ি চাবা এক্সাৰচাইজ 2.2 হয়নে কুৱেশ্যনটো চাই ল'বা কুৱেশ্যনটো যে আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰত কি দিয়া আছে এল এম পেৰেলেল টু চি বি আৰু এল এম পেৰেলেল টু ডি চি ডি এইটো চাবা এইটো আমাক চিত্ৰ যিটো আমাক দিয়া আছে এই চিত্ৰটোত এই এল এমটো কাৰ লগত সমান্তৰাল বি চিৰ লগত সমান্তৰাল চিন্তাটো জানাই তোমালোকে আৰু এল এমটো কাৰ লগত সমান্তৰাল দিয়া আছে চি ডিৰ লগত সমান্তৰাল আছে আমি কি প্ৰমাণ কৰিব লাগে এ এম বাই এ বি
is equal to AN by AD. এইটো চাই ল'বাচোন যে আমি উদাহৰণ এটা পাইছিলোঁ কিতাপত দিয়া আছে আমাৰ যদি এটা ত্ৰিভুজ হয়নে দুটা বাহু এটা ৰেখাখণ্ডই ক্ৰমে দুটা যিকোনো বিন্দুত কি কৰে ছেদ কৰে আৰু যদি কি হয় এই যে যিডাল ৰেখাখণ্ডই ছেদ কৰে দুটা বিন্দুত এই ৰেখাডাল খণ্ডডাল আৰু এইডাল যদি কি হয় সমান্তৰাল হয় তেতিয়াহ'লে কি হ'ব AM by AB is equal to AL by AC এইখিনি বুজি পালা এতিয়া আমি কেৱল কি কৈছোঁ উপবিদ্যাটো এইটো ব্যৱহাৰহে কৰিছোঁ হয়নে গতিকে তোমালোকে যি আমাক থিয়ৰিমখিনি দিয়া আছে বা এক্সাম্পলছত যিখিনি কৰি দিয়া আছে ধুনীয়াকৈ সেই বস্তুখিনি ভালদৰে বুজি ল'ব চেষ্টা কৰিবা গতিকে 1 নম্বৰত আমি দিলোঁ যে ত্ৰিভুজ ACB হয়নে কি হৈছে ইয়াৰ AC আৰু AB বাহুডালক কি কৰিছে এই LM ৰেখাখণ্ডৰ ক্ৰমে কি কৈছে L আৰু M বিন্দুত ছেদ কৰিছে আৰু আমাৰ এটা কণ্ডিশ্যন কি দিয়া আছে যে LM সমান্তৰাল CB বুজি পাইছা এইটো কণ্ডিশ্যনটো আমাক কি দিয়া আছে এতিয়া CB বুলি লেখা আছে এতিয়া আমি CB বুলি লিখি দিম CB বুলি লিখি দিবা গতিকে আমি ইয়াৰ পৰা কি পাম AM by AB is equal to AL by LC ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতে লিখি দিয়া ঠিক একেদৰে ADC ত্ৰিভুজৰ হয়নে NL ৰেখাখণ্ডডালে কি কৰিছে AD আৰু AC বাহুডালৰ ক্ৰমে N আৰু L বিন্দুত ছেদ কৰিছে আৰু কি পাইছোঁ আমি AN by AD is equal to AL by AC গতিকে আমি 2 নম্বৰ সেইটোৰ পৰা পাই যাম একেদৰে এইটো লিখি দিয়া একেদৰে ত্ৰিভুজ ADC হয়নে AD এই ADডাল আৰু AC বাহু NL ৰেখাখণ্ড এই NL যিডাল ৰেখাখণ্ড ক্ৰমে কি কৰিছে ADডালক N আৰু ACডালক L বিন্দুত ছেদ কৰিছে হয়নে আৰু এই যিডাল LNডাল এই CDডালৰ লগত কি দিয়া আছে সমান্তৰাল দিয়া আছে গতিকে আমি কি লিখিব পাৰোঁ AL by AC equal to AN by AD এইখিনি বুজি পালানে হয়নে এতিয়া এইটো 2 নম্বৰ দিছোঁ আমি একত কি পাইছিলোঁ একত পাইছিলোঁ AM by AB equal to AL by AC বুজি পাইছা যে এই পাৰ্টটো 2 অংশতে কি পাইছোঁ 1 আৰু 2 সেই পাৰ্টটো কি পাইছোঁ 2 অংশতে সমান পাইছোঁ গতিকে আমি কি লিখিম 1 আৰু 2 পৰা দেখে 1 আৰু 2 পৰা 1 আৰু 2 পৰা পাওঁ AM by AB is equal to AN by AD আমাক এইটোৱে প্ৰুফ কৰিব দিছিল বুজি পাইছা এইখিনি আমাক কি কৰিব দিছিল প্ৰুফ কৰিব দিছিল সেইটো হ'ল প্ৰমাণ কৰা হ'ল বুজি পাইছানে যে থিয়ৰেমখিনি তোমালোকে হয়নে থিয়ৰেমখিনি আৰু যি আমাৰ উদাহৰণত যিখিনি কৰি দিয়া থাকে সেইখিনি ক্লিয়াৰকৈ কৰিবা তেতিয়া বস্তুখিনি কি হৈ যাব ইজি হৈ যাব হয়নে এতিয়া খালি একোৱে নাই খালি সেই ত্ৰিভুজৰ কি হৈছে এই দুটা বিন্দুত ছেদ কৰিছে আৰু এই বাহুডাল এই তৃতীয় যিডালক ছেদ কৰা নাই সেইডালৰ লগত সমান্তৰালৰ পিছত কি দিয়া আছে এটিৰ লগত এটি যিটো ৰেচিঅ' অনুপাত আৰু এটি হ'ব আৰু এটিৰ লগত এটিৰ অনুপাত এইটো হ'ব ঠিক একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো সেইখিনিয়ে লোৱা হৈছে হয়নে নহয় অকল তোমালোকে ভালে আছা আমি আজি তোমালোকৰ অনুশীলনী 6.2 ফোন নম্বৰ আলোচনা কৰিম কুৱেশ্যন 4ত চাই লোৱা ইয়াত আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰটো 6.1 চিত্ৰটোত আমাক কি কৈছে যে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE আমি প্ৰমাণ কৰিব লাগে যে BF by FE is equal to BE by E সেই চিত্ৰটো আঁকি লোৱা তোমালোকে চিত্ৰটো আমি আঁকি লৈছোঁ হয়নে এটা চিত্ৰটোত আমাক কি দিয়া আছে DE সমান্তৰাল AC এই DEডাল ACৰ লগত সমান্তৰাল আৰু এই তোমাৰ DF এই DF বাহুটো কাৰ লগত সমান্তৰাল AEৰ লগত সমান্তৰাল এতিয়া আমি কি প্ৰমাণ কৰিব লাগে BF by FE equal to BE by EC এতিয়া আমি উপপাদ্য 6.1 ব্যৱহাৰ কৰিম এতিয়া তোমালোকে উপপাদ্যটোত লিখি লোৱা আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়
আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। এতিয়া আমাৰ চিত্ৰত চাই লোৱা। এই চিত্ৰটোত এ বি ইৰ এই যিটো আমাৰ চিত্ৰৰে আছে এ বি ই, এই এ বি ই ত্ৰিভুজৰ হয়নে? এতিয়া চাবা এই ডি এফটো কাৰ লগত সমান্তৰাল দিয়া আছে? এই লগত সমান্তৰাল দিয়া আছে, বুজি পাইছা? গতিকে আমি চৰ্তমতে কি লিখি দিম? বি ডি বাই ডি এ, চিত্ৰটো তোমালোকে আঁকি ল'লে লিখিব সুবিধা হ'ব, ইজুকেল টু বি এফ বাই এফ ই। উপপাদ্য 1 আমি ব্যৱহাৰ কৰি এইটো আঁকি ল'লোঁ, লিখি ল'লোঁ হয়নে? একেদৰে এইবাৰ আৰু একবাৰ লোৱা এই ত্ৰিভুজটো এ বি চিৰ লগত এইবাৰ কাৰ লগত ল'ম? ডি ই সমান্তৰাল এ চি হয়নে? এইটোত চোৱা যে ডি ই সমান্তৰাল এ চি, গতিকে তাতেও আমি কি পাম? বি ডি বাই ডি এ ইকুৱেল টু বি ই বাই ই চি। এতিয়া এই 1 আৰু 2ৰ পৰা আমি কি পালোঁ? বি ডি বাই ডি এ, আৰু এইটোতো বি ডি এ বাই ডি এ দুটা কি পাইছোঁ? সমান পাইছোঁ। গতিকে আমি বাওপক্ষ বাওপক্ষ সমান পালোঁ। গতিকে আমি ইয়াৰ পৰা কি পাম? সপক্ষ সমান পাম, অৰ্থাৎ বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি। গতিকে আমাৰ এইটো প্ৰমাণটো হৈ গ'ল। কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে চোৱাচোন। এইটো ত্ৰিভুজ পি কিউ আৰত কি দিয়া আছে? ডি ই ডাল অ' কিউৰ সমান্তৰাল, আৰু ডি এফ ডাল কাৰ সমান্তৰাল? অ' আৰৰ হয়নে? অ' আৰৰ সমান্তৰাল। আমি কি দেখুৱাব লাগে? ই এফ সমান্তৰাল কিউ আৰ, এইটো আমি দেখুৱাব লাগে। এতিয়া আমাক কি দিয়া আছে আমি এইখিনি লিখি লৈছোঁ হয়নে? এইখিনি প্ৰমাণত চাওঁ। উপপাদ্য 1 আমি প্ৰথমতে ব্যৱহাৰ কৰিম যে আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল হয় আৰু ৰেখাডালে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত। এতিয়া আমাৰ চিত্ৰত চোৱা, এ পি কিউ অ' এই ত্ৰিভুজটোৰ এইডাল ডি ই ডাল হয়নে? কাৰ লগত সমান্তৰাল? অ' কিউৰ লগত সমান্তৰাল বুলি দিয়া আছে। যিহেতু সিহঁতে সমান্তৰাল, গতিকে আমাৰ উপপাদ্য 1 মতে এই অনুপাত হয়নে? পি ই অনুপাত ই কিউ ইকুৱেল টু কি হ'ব? পি ডি অনুপাত ডি অ', 1 নম্বৰ দি থৈ দিয়া। চিমিলাৰলি এইটো ত্ৰিভুজ লোৱা এবাৰ পি অ' আৰ, ইয়াৰো কি দিয়া আছে? ডি এফ ডাল কাৰ লগত সমান্তৰাল? অ' আৰৰ লগত সমান্তৰাল, এইটো আমাক দিয়া আছে। গতিকে আমাৰ কি অনুপাত হ'ব? পি ডি বাই ডি অ' ইজ ইকুৱেল টু পি এফ বাই এফ আৰ। এইখিনি বুজি পালা? গতিকে আমি তাক এটা 1 দি থৈছোঁ আৰু এটা 2 দি থৈছোঁ। এতিয়া এই 1 আৰু 2ৰ পৰা আমি কি পাইছোঁ? এই পি ই এবাৰ ই কিউ সমান পি ডি বাই ডি অ', আৰু এবাৰ কি পালোঁ? যে পি ডি বাই ডি অ' পি এফ বাই এফ আৰৰ লগত সমান্তৰাল। অৰ্থাৎ এনেকৈ ক'ব পাৰোঁ যে এবাৰ এৰ লগত বি ইকুৱেল, বি চিৰ লগত ইকুৱেল, চাবা এনেকৈ, অৰ্থাৎ এ ইকুৱেল বি আৰু বি ইকুৱেল চি। গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ? এ চিৰ লগত ইকুৱেল। গতিকে আমি 1 আৰু 2ৰ পৰা এই দুটাৰ পৰা কি পালোঁ? যিহেতু পি ডি বাই ডি অ' দুটাতে কি আছে? একে আছে। গতিকে পি ই বাই ই কিউ সমান পি এফ বাই এফ আৰ। এইখিনি পাই গ'লোঁ। আকৌ উপপাদ্য 2 মতে চাওঁ যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। এতিয়া আমাৰ এই চিত্ৰত চাবা, ইয়াত কি পাইছিলোঁ? যে পি ই বাই ই কিউ আৰু পি এফ বাই এফ আৰ সমান পাইছিলোঁ হয়নে? অৰ্থাৎ কি কৈছে? যে ই এফ ৰেখাই পি কিউ আৰু পি আৰক একে অনুপাতত ভাগ কৰিছে। গতিকে আমি উপপাদ্য 2 মতে কি ক'ব পাৰোঁ? ই এফ কিউ আৰৰ সমান্তৰাল। গতিকে এনেকৈ তোমালোকে কি কৰিবা? প্ৰুফটো কৰি